ঐকাৰ যুগ ক যুগ ঐ কত ঐকাৰে কৈ খ যুগ ঐ খত ঐকাৰে খৈ দন্তীয়া দ যুগ ঐ দন্তীয়া দত ঐকাৰে দৈ ল যুগ ঐ লত ঐকাৰে লৈ এতিয়া চোৱা কত আকাৰে কা ওপৰত চন্দ্ৰবিন্দু কত ঐকাৰে কৈ কা কৈ মই তোমালোকক আগতেও কৈছোঁ যেতিয়া এটা বস্তু অকণমান নাকেৰে উচ্চাৰণ হোৱাৰ নিচিনা অনুভৱ হয় তেতিয়া তাৰ ওপৰত চন্দ্ৰবিন্দু লাগে এতিয়া চোৱা কাকৈ কাকৈ মানে ফণী আৰু লোৱাৰ আসামত কাকেখন দিচোন বুলি কয় কাকৈ মানে ফণী জাকৈ জাকৈ মানে মাছ ধৰা সঁজুলি তোমালোকে গাঁৱৰ ল'ৰা ছোৱালীবিলাকেতো জাকৈ দেখাই পাইছা বৰ্গীয়া যত আকাৰে যা কত ঐকাৰে কৈ জাকৈ প্ৰথম চত আকাৰে চা কত ঐকাৰে কৈ চাকৈ খত আকাৰে খা লত ঐকাৰে লৈ খালৈ আ খত ঐকাৰে খৈ আখৈ তোমালোকে সকলোৱে জানা আখৈ খোৱা ঘৰত আখৈ বনাই কিছুমানে কিনি আনে ধানৰ পৰা ধান ফুটাই পেলাই বনাই আখৈ কাৱৈ শিলৈ বাঢ়ৈ বত আকাৰে বা ধৰে ৰ তাত ঐকাৰ বাঢ়ৈ শৈশৱ কৰদৈ দৈনিক পাকৈত সৈনিক ভৈয়াম পৰিণত ৰহদৈ বেছিকৈ কত ঐকাৰে বা বেছিকৈ ঐকাৰ লগা শব্দবিলাকত ঐকাৰটো শব্দটোৰ পিছত থাকে যেনেকৈ চাকৈ খালৈ জাকৈ কাৱৈ শিলৈ বাঢ়ৈ ইত্যাদি কিন্তু কিছুমান এনেকুৱা শব্দ আছে যেনেকৈ শৈশৱ সৈনিক ভৈয়াম পৰিণত দৈনিক এইবিলাকত প্ৰথমতেই লাগে এতিয়া চোৱা থৈলা লৈ যা থৈলা মানে কি হৈছে জানা বেগ থৈলা বুলি কয় থৈলা লৈ যা মৈদা থৈ যা পৰিণত কৰদৈ খাবলৈ ভাল ৰহদৈ বায়েকৰ সৈতে বিললৈ মাছ মাৰিবলৈ গৈছে ৰহদৈয়ে জাকৈৰে বহুত কাৱৈ আৰু গৰৈ মাছ খালৈ থৈছে তোমালোকে চোৱা ইয়াতে যিবিলাক ঐকাৰ লগা শব্দ সেই শব্দবিলাক তোমালোকে বাছি বাছি প্ৰেক্টিচ কৰিবা মাধৈ মালতীয়ে মৈদাৰে মাছ বাচিছে এখন মৈদা বুলি কয় কিন্তু জেনেৰেলি লোৱাৰ আসামত মৈতা বুলি কয় মৈতা ভজা মাছ খাবলৈ ভাল সৈনিকজনে শিলৈ মৰাত পাকৈত শৈশৱকালত মোৰ ভুল হ'ল সৈনিকজন শিলৈ মৰাত পাকৈত শৈশৱকালত ভালকৈ পঢ়া শুনা কৰিলে আগলৈ ভাল মানুহ হ'ব পাৰিবা মাধৈ মালতীয়ে কি কৰিছে বুলি কৈছে ইয়াতে মাধৈ মালতীয়ে মৈদাৰে মাছ বাচিছে দেখিছা এইবিলাক সৰু সৰু কুৱেশ্যন আনচাৰ আছে মই তোমালোকক খালি ঐকাৰ যুগ ক'ত ক'ত হৈছে কেনেকৈ উচ্চাৰণ হয় সেইটোহে দেখুৱাইছোঁ